নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। যিসকল মানুহৰ এনআৰচিত বায়োমেট্ৰিক দিয়াৰ কাৰণে আধাৰ কাৰ্ড ব্লক কৰি থোৱা হৈছিল, সেইসকল মানুহে অলৰেডি আধাৰ কাৰ্ড পাবলৈ সক্ষম হৈছে বা ডাউনলোড কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ পিছতো হাজাৰ হাজাৰ মানুহৰ কিন্তু এতিয়াও আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাই। আৰু কিয় হোৱা নাই সেই বিষয়ে মই আলোচনা কৰিম। আৰু সেইখিনি মানুহে ডাউনলোড কৰিবলৈ সক্ষম হোৱা নাই, যিহেতু অলৰেডি আধাৰ কাৰ্ডবিলাকৰ হাৰ্ড কপি বাই পোষ্ট আপোনালোকৰ ঘৰৰ এড্ৰেছত গৈ আছে, কিন্তু সেই হাজাৰ হাজাৰ মানুহৰ কিন্তু এতিয়াও যোৱা নাই। কেতিয়া যাব, কিয় যোৱা নাই, এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। দ্বিতীয়তে, এনআৰচিৰ বায়োমেট্ৰিক দিয়াৰ সময়ত যিখন আপোনালোকক একনলেজমেণ্ট ৰিচিপ্ট দিয়া হৈছিল, সেই ৰিচিপ্টখন যদি আপোনালোকৰ হেৰাইছে, যদি আপোনালোকৰ সেই সময়ত দিয়া যিটো মোবাইল নাম্বাৰ আছিল, সেই মোবাইল নাম্বাৰটো হেৰাইছে বা বৰ্তমান এক্টিভ হৈ নাই, তেতিয়াহ'লে কেনেকৈ আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, কেনেকৈ আপোনালোকৰ এনৰলমেণ্ট আদি চাব পাৰিব, এই সকলোবিলাক কথা মই আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে এই সমস্যাবিলাকৰ সমাধান উলিয়াব পাৰিব। আৰু অৱশেষত মই ক'ম, এই হাজাৰ হাজাৰ মানুহে যে এতিয়াও নিজৰ আধাৰ কাৰ্ড ডাউনলোড কৰি ল'ব পৰা নাই বা বাই পোষ্ট আপোনালোকৰ আধাৰখন এতিয়াও অহা নাই, এই কথাখিনিও মই আপোনালোকৰ লগত আলোচনা কৰিম। আহক কম্পিউটাৰ স্ক্ৰীণত আমি প্ৰচেছটো চাই লওঁ। চ' প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলতে হওক বা নিজৰ লেপটপ PC যি আছে, গুগলত গৈ কিনে টাইপ কৰক UIDAI। অ'কে, তাৰপিছত যিটো ফাৰ্ষ্ট লিংক আহিছে UIDAI, তাত ক্লিক কৰক। চ' ইয়াত ভাষা বাছনি কৰিব দিছে। চ' ইয়াত মই ইংৰাজী কৰিলোঁ, আপোনালোকে অসমীয়া কৰিব পাৰে, ইংৰাজী কৰিলোঁ। UIDAIৰ যিটো হোম পেজ সেইটো খোলা যাব। ইয়াত আপোনালোকে চাওক, মাই আধাৰ, এবাউট UIDAI, ইক'চিষ্টেম, মিডিয়া এণ্ড ৰিচৰ্চেছ এণ্ড কণ্টেক্ট এণ্ড ছাপৰ্ট। ইয়াত কণ্টেক্ট এণ্ড ছাপৰ্টত যাওক। ইয়াত আহিলে দেখাব হেভ এনি কুৱেশ্যন, য়েছ, তাত ক্লিক কৰক। ইয়াত ক্লিক কৰিলে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনৰ এটা পেজ খোল খাব। ইয়াত আপোনালোকে চাওক, ইয়াত ৰাইট চাইডে ইয়'ৰ আধাৰ, ইয়াত আহিছে এনৰলমেণ্ট এণ্ড আপডেট। ইয়াত আহকচোন, ইয়াত তলৰ পিনে চাওক আছাম NRC কেছেছ, ইয়াৰ কাৰণে এটা বেলেগকৈ পেজ খুলি থোৱা হৈছে। চ' আছাম NRC কেছত যিটো লিংক দি আছে তাত ক্লিক কৰিলে এই আমাৰ যিবিলাক ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন বা যিবিলাক আমাৰ সমস্যা, সেইবিলাক সমাধান ইয়াত খোল খাব। এয়া পেজটো খোল খাইছে, আছাম NRC কেছেছ। চ' ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, আপুনি আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। যদি আপোনাৰ এনৰলমেণ্ট ৰিচিপ্টখন আছে, আপোনাৰ ফোন নাম্বাৰটো এক্টিভ হৈ আছে, তেতিয়াহ'লে ডাইৰেক্ট আপুনি ইয়াত আপোনাৰ ইয়াত গৈ কিনে ষ্টেটাছ, চেক দ্য ষ্টেটাছ অফ আধাৰ, ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দিব লাগিব, এটা OTP আহিব, তাত আপুনি এনৰলমেণ্ট ID মাৰিব লাগিব, ডেট আৰু টাইম মাৰিব লাগিব। কেনেকৈ মাৰি মই দেখাই দি আছোঁ বাৰু। এইখিনি মাৰাৰ পিছত আপুনি আধাৰখন ডাউনলোড কৰিব পাৰিব। এইটো একো সমস্যা নহয় বৰ্তমান। সমস্যাটো হৈছে কি যে I had not provided my mobile number at the time of enrollment. যেতিয়া আপুনি NRCৰ সময়ত বায়োমেট্ৰিক দিছিলে, তেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো দিয়া নাছিলে, আৰু যদিও দিছিল তেতিয়াহ'লে কি হৈছিল, সেই নাম্বাৰটো বৰ্তমান এক্টিভ হৈ নাই। তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি একো কৰিব নালাগে, আপুনি বিন্দাছ থাকক। আপোনাৰ ইয়াত অপশ্যন 1 দিয়া আছে, মানে প্ৰথম অপশ্যনটো কি কৈছে, আপুনি যিকোনো আধাৰ এনৰলমেণ্ট চেণ্টাৰত গ'লে হ'ল। আধাৰ এনৰলমেণ্ট চেণ্টাৰত আপুনি যাব, তাত গৈ কিনে আপোনাৰ এনৰলমেণ্ট ID দিব, আৰু আপোনাৰ এটা ফিংগাৰপ্ৰিণ্ট ল'ব, ফিংগাৰপ্ৰিণ্ট লৈ কিনে আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি দিব তেওঁলোকে। আৰু এইটো আপুনি ঘৰত বহিও কৰিব পাৰে। কেনেকৈ, এইটো হৈছে অপশ্যন 3। অপশ্যন 2 কৈছে আপোনাৰ আধাৰ PVC কাৰ্ডখনৰ কাৰণে কৈছে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, আপোনালোকক লাগিলে চাই ল'ব। অপশ্যন 3টো চাওক, কল UIDAI হেল্পলাইন নম্বৰ 1947 ভাৰত স্বাধীন হোৱাৰ যিটো চন 1947, সেইটোৱে হয়, এইটো ফোন নম্বৰটো 1947 টল ফ্ৰী নম্বৰ হয়। ইয়াত যাব, ইয়াত ফোন কৰিব। ইয়াত ফোন কৰিলে আপোনাৰ এণ্টাৰ এনৰলমেণ্ট ID, আপোনাৰ ID নম্বৰটো দিয়াৰ পিছত এনৰলমেণ্ট ID নম্বৰ দিব, যিটো একনলেজমেণ্ট ৰিচিপ্টখনত আছে। আপোনাৰ ডেট অফ বাৰ্থ দিব, ডেট অফ বাৰ্থ দিব, আৰু আপোনাৰ এৰিয়াৰ যিটো পিন নম্বৰ, এৰিয়াৰ পিন নম্বৰটো আপোনাৰ তাত ক'ব লাগিব। যেনেকৈ ধৰক 781001, এটা মই এক্সাম্পল দিছোঁ। আপোনাৰ যিটো পোষ্ট অফিচৰ পিন নম্বৰ, সেইটো আপুনি ক'লে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ আধাৰ নম্বৰটো আপোনাক দি দিব। ঠিক আছে, এইটো হৈ গ'ল ইজি। কিন্তু ডাঙৰ সমস্যাটো কি জানে, সেইটো হৈছে 3 নম্বৰত লিখা আছে যে I have lost the acknowledgement copy of NRC biometric enrollment. চ' এই একনলেজমেণ্টখন আপুনি হেৰাইছে, এণ্ড I had not provided my mobile number at the time of enrollment, আৰু আপুনি সেই সময়ত মোবাইল নম্বৰো দিয়া নাছিলে।
আৰু যদিও দিছিলে মোবাইল নাম্বাৰ সেই নাম্বাৰটো বৰ্তমান এক্টিভ হৈ নাই এইটো হৈছে ডাঙৰ সমস্যা এতিয়া মানুহৰ এইটো হৈছে সবতকৈ ডাঙৰ সমস্যা এতিয়া যে আই হেভ লষ্ট দ্য একনলেজমেণ্ট কপি মই একনলেজমেণ্ট কপিও হেৰাইছোঁ মোৰ মোবাইল নম্বৰ এতিয়া সেইটো এক্টিভ হৈ নাই তেতিয়াহ'লে আপুনি কি কৰিব আপুনি একো কৰিব নালাগে আপুনি ডাইৰেক্ট ইয়াত ক্লিক কৰক ইয়াত এনচাৰ ওলাই যাব কি ওলাব প্লিজ ভিজিট দ্য আধাৰ এনৰলমেণ্ট চেণ্টাৰ আপুনি আধাৰ এনৰলমেণ্ট যাব লাগিব আধাৰ এনৰলমেণ্ট চেণ্টাৰত যাবলৈ ইন পাৰ্চন মানে আপুনি নিজে যাব লাগিব আপুনি নিজৰ ল'ৰা ছোৱালী নিজৰ ভাই ককাই বেলেগক পঠালে নহ'ব যাৰ নামত আপোনাৰ আধাৰ কাৰ্ড লাগে তেওঁকে পঠাব লাগিব তেওঁ নিজে যাব লাগিব তাত গৈ কিনে আপুনি নিজৰ কিছুমান মেণ্ডেটৰী ইনফৰমেশ্যন দিব লাগিব যেনেকৈ নাম আপোনাৰ জেণ্ডাৰ ডিষ্ট্ৰিক্ট আপোনাৰ পিনক'ড হা আপুনি যিটো সময়ত এনৰলমেণ্ট কৰিছিল যি যি দিছিল আপোনাৰ সেই ডাটাখিনি আপুনি দিব লাগিব একদম একজেক্ট ভুল হ'লে কিন্তু নহ'ব তাৰোপৰি এডিশ্যনেল কিছুমান ডাটা ল'ব পাৰে যেনেকৈ ডেম'গ্ৰাফিক ডিটেইলছ চাচ এজ ইয়ৰ বাৰ্থ কেয়াৰ অফ আপুনি কাৰ নামত দিছিলে আপোনাৰ ষ্টেট এইবিলাক ল'ব পাৰে ন এইবিলাক লৈ কিনে আপোনাৰ তাৰপিছত অথেণ্টিফিকেশ্যনৰ কাৰণে আপোনাৰ ফিংগাৰ প্ৰিণ্ট বা আপোনাৰ আইৰিছ মানে যে চকু স্কেন কৰে এইটো স্কেন কৰি কিনে আধাৰ এনৰলমেণ্ট চেণ্টাৰত আপোনাৰ এই আধাৰখন তেওঁলোকে ডাউনলোড কৰি দিব পাৰে বুজি পাইছে যদি আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন হেৰাইছে আৰু আপোনাৰ ফোন নম্বৰ নাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব আপুনি আধাৰ চেণ্টাৰত যাব লাগিব আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দিব লাগিব নাম জেণ্ডাৰ ডিষ্ট্ৰিক্ট ওকে ডেট অফ বাৰ্থ তাৰপিছত আপোনাৰ এটা ফিংগাৰ প্ৰিণ্ট ল'ব বা এটা আইডি স্কেন কৰিব লৈ কিনে আপোনাক আপোনাৰ আধাৰখন দি দিব অপশ্যনটো কি কৈছে চাওক অপশ্যনটো কৈছে আমাক যে আপুনি আকৌ 1947ত ফোন কৰিব পাৰে তাত ফোন কৰিলে তাতো আপুনি প্ৰভাইড ডেম'গ্ৰাফিক ডিটেইলছ নেম এড্ৰেছ পিনক'ড ডেট অফ বাৰ্থ এটচেট্ৰা এইবিলাক আপুনি দিব লাগিব একজাক্ট দিব লাগিব কিন্তু ভুল হ'লে নহ'ব ঠিক আছে আৰু কেতিয়াবা হয়তো এনেকুৱা হ'ব যে আপোনাৰ স্পেলিঙো আপুনি ক'ব লাগিব ধৰক মোৰ নাম কৌস্তভ KOUSTAV যদি কোনোবাই KAU লিখে তেতিয়াহ'লে KAU ক'ব লাগিব কি বেলেগৰ KOU ক'লে নহ'ব বুজি পাইছে তাৰপিছত যদি ইফ মেথছ ইজ ফাউণ্ড যদি আপোনাৰ মেথছ কৰিব মানে আপোনাৰ নামেৰে চাৰ্চ কৰিব আচলতে এনৰলমেণ্ট আইডিটো বুজি পাইছেনে সেইকাৰণে নাম ডেট অফ বাৰ্থ একজেক্ট দিব লাগিব পিন নম্বৰ একজেক্ট দিব লাগিব যদি পাই যায় তেতিয়াহ'লে আপোনাক এনৰলমেণ্ট আইডিটো দি দিব আপোনাক আৰু এনৰলমেণ্ট আইডি আপুনি একবাৰ পাই গ'ল তেতিয়াহ'লে আপুনি আকৌ 1947ত ফোন কৰি কিনে এই যে প্ৰথম যিটো 2 নম্বৰত আছিল এনেকৈ আমি কি কৰিম আকৌ ফোন কৰি আমি এনৰলমেণ্ট আইডি দিম আমাৰ ডেট অফ বাৰ্থ দিম আমাৰ এৰিয়াৰ পিন নম্বৰ দিম বুজি পাইছে দি কেনে আপুনি আধাৰ কাৰ্ডখন আপুনি আধাৰ নম্বৰটো আপুনি তাৰ পৰা ল'ব পাৰিব আৰু এবাৰ আপুনি আধাৰ নম্বৰ পাই গ'লে আপুনি ডাইৰেক্ট আপুনি এখন অনলাইন ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে বুজি পাইছে 4 নম্বৰ অপশ্যনটো কি কৈছে আই হেভ লষ্ট দ্য একনলেজমেণ্ট কপি অফ NRC ন ঠিক আছে এণ্ড অলছ' আই ডু নট ৰিমেম্বাৰ একজেক্ট নেম স্পেলিং আপোনাৰ তাৰমানে কি মোবাইল নম্বৰ আপোনাৰ মনত নাই আপোনাৰ পিন নম্বৰ বা কোনটো আপুনি ধৰক দুটা জেগাত থাকে চ' আপুনি বা কোনটো পিন নম্বৰ দিছিলে আপুনি বা কোনটো এড্ৰেছ দিছিলে আপোনাৰ মনত নাই আপোনাৰ নামৰ স্পেলিংটো বা সেই সময়ত কি দিছিলে যেনেকৈ মই লিখোঁ কৌস্তভ মনীষ শৰ্মা চ' মণিত মই MONI লিখিব পাৰোঁ MANI লিখিব পাৰোঁ ধৰক মোৰ কিছুমান ডকুমেণ্টছত MANI আছে কিছুমান ডকুমেণ্টছত মোৰ MONI আছে যদি সেনেকুৱা হয় তেতিয়াহ'লে কি হ'ব যে মই NRCত বা কোনটো ডকুমেণ্টছ দি ছাবমিট কৰিছিলোঁ এনেকুৱা যদি আপোনাৰ সমস্যা হয় তেতিয়াহ'লে আপুনি ক'ত আহিব লাগিব আপুনি আহিব লাগিব আপোনাৰ যিটো আমাৰ ৰিজনেল অফিচ আছে UIDAI ৰিজনেল অফিচ গুৱাহাটীত আপোনাৰ এটা ইমেইল আইডি দিছে সেই ইমেইল আইডিত আপুনি ইমেইল কৰিব লাগিব মানে মেইল কৰিব লাগিব আপোনাৰ সমস্যাটো আৰু এই যিটো নাম্বাৰ দিছে 0361221819 এই নাম্বাৰত আপুনি ফোন কৰিব লাগিব ঠিক আছে এইখিনি হৈছে আমাৰ 4টা সমস্যা আৰু এইখিনি আপোনালোকে ইয়াত এটা অপশ্যন আছে ইংলিছ ইয়াত আপুনি অসমীয়াত যাব অসমীয়াত ক্লিক কৰিলে এই গোটেইখিনি পেজটো অসমীয়াত ফুল হ'ব আপুনি চাই থাকক এয়া চব অসমীয়াত খোল খাইছে গোটেই পেজটোৱে বুজি পাইছে একো পঞ্জীয়ন আৰু আপডেট আপুনি ইয়াত অসম NRC গোচৰ বুলি ইয়াত আপুনি ক্লিক কৰিলে আগৰ পেজটো খোল খাই যাব এয়া চব এই পেজটো খোল খাই গৈছে সম্পূৰ্ণ অসমীয়াত মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ একনলেজ ৰিচিপ্টখন নাথাকিলে বা মোবাইল নম্বৰ যদি হেৰাইছে এক্টিভ নাই কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বা আধাৰ নম্বৰটো ল'ব পাৰিব নিশ্চয় বুজি পাইছে দ্বিতীয়তে 1947ত ফোন কৰি কিনে আপোনালোকে কেনেকৈ আধাৰ নম্বৰটো ল'ব পাৰিব বা আপোনালোকৰ হেৰুৱা একনলেজ ৰিচিপ্টখনৰ যিটো নাম্বাৰ সেইটো কেনেকৈ ল'ব পাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আহিছোঁ সেই হাজাৰ মানুহৰ যে এতিয়াও আধাৰ কাৰ্ডবিলাক আহি পোৱা নাই
বা ডাউনলোড কৰিব পৰা নাই। কিয় পৰা নাই? আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমত অলমষ্ট ২৭ লাখমান মানুহৰ আধাৰ কাৰ্ড ব্লক কৰি থোৱা হৈছিলে, আৰু তাৰে যিখিনি মানুহৰ নাম NRCত একচেপ্ট হৈছে সেইখিনি মানুহৰ নামবিলাকহে আধাৰ কাৰ্ডবিলাকহে ব্লকবিলাক খুলি দিয়া হৈছে। তথাপি এটা বৃহৎ সংখ্যাৰ মানুহৰ আধাৰ কাৰ্ড খুলি দিয়া হৈছে ব্লকবিলাক। কিন্তু তথাপি কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে এতিয়াও হাজাৰ হাজাৰ মানুহ, যেনেকৈ ধৰক ৫০,০০০ মানুহ, এটা মই লামচাম এটা কৈছোঁ, আৰু এই ৫০,০০০ মানুহৰ এতিয়াও টেকনিকেল কিছুমান ইছ্যুৰ কাৰণে খুলি দিয়া হোৱা নাই। গতিকে আমি আশা কৰোঁ অতি সোনকালে এইবিলাক খুলি দিব। তথাপি ১ মাহ বা ২ মাহ লাগিব পাৰে। আপোনালোকে ভয় নকৰিব, চিন্তা নকৰিব, আপোনালোকে নিশ্চয় আধাৰ কাৰ্ড পাব, এইটো আপোনালোকৰ অধিকাৰ। আৰু যেতিয়াই এই টেকনিকেল ইছ্যুটো সমাধান হ'ব, তেতিয়াই এই ৪০ বা ৫০,০০০ মানুহৰ আধাৰ কাৰ্ডবিলাক হোম ডেলিভাৰী হোৱাৰ কাৰণে আৰম্ভ হৈ যাব, বা আপোনালোকে তেতিয়া অনলাইন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপডেট পাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেতিয়াই এই টেকনিকেল ইছ্যুটো সমাধান হৈ যায়, মই নিশ্চয় আপোনালোকক আপডেট দি দিম, আপোনালোকক খবৰ দি দিম। তেতিয়া আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব, আৰু আপোনালোকৰ বাই পোষ্ট ঘৰলৈকে আধাৰ কাৰ্ডখন হোম ডেলিভাৰী হোৱাটো ষ্টাৰ্ট হৈ যাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে। আপোনালোকৰ কিছু পৰিমাণে হ'লেও মই আপোনালোকক সহায় কৰিব পাৰিম বুলি আপোনালোকে নিশ্চয় ভাবিছে। তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এই ভিডিঅ'টো যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।